হাই বন্ধুসকল, মই মফিদুল, মোৰ ইউটিউব চেনেল মফিদুল টেক আছাম। আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো টিপি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো দ্বাৰা আপোনালোকে উপকৃত হ'ব পাৰিব। তো আপোনালোকক এনেকুৱা মই ভিডিঅ' আনিয়ে থাকিম। তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো টিপি ৰাখিব। তো ভিডিঅ'টো হ'ল এটা ফাইল কেনেকৈ PDF কৰি একেলগতে বেলেগ ঠাইলৈ পঠাব পাৰি। এনেকুৱা বহুতো বস্তু আছে যিবিলাক আপোনালোকে PDF কৰিলে হয়তো একেলগে নাযায়, এটা এটাকে যায়। তো এই ভিডিঅ'ত আপোনালোকক মই দেখুৱাম যে PDF কেনেকৈ একেলগতে সববিলাক যায়, সেইটো আপোনালোকক এই ভিডিঅ'ৰ মাজতে দেখাম। তো ভিডিঅ'টো অকমানো স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো ভিডিঅ'টো প্ৰথমতে আপোনালোকৰ মোবাইলৰ ইণ্টাৰনেট থাকিব লাগিব আৰু আপোনালোকে গুগল প্লে ষ্টৰত যাই কিনে আপোনালোকে সাৰ্চ বক্সত ক্লিক কৰিব টেব স্কেনাৰ বুলি, আৰু টেব স্কেনাৰ অহাৰ লগে লগে আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক মই দি দিম। লিংকৰ পৰা আপোনালোকে এই এপখন ডাউনলোড কৰিব পাৰিব। PDF ফাইল বনোৱা হয় আৰু এই PDF ফাইল একেলগতে বেলেগক কেনেকুৱাকৈ পঠাব পাৰি আমি এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত অপেন কৰিব। অপেন কৰাৰ পিছত আপোনালোকৰ তো ইয়াতে বেক কৰি দিব আপোনালোকে। বেক কৰি দিয়াৰ পিছত ছেভ PDF ফৰ ইমেজ ওপৰত আপোনালোকে পাব, তাতে ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকে পাব ল' কোৱালিটি, মিডিয়াম কোৱালিটি, হাই কোৱালিটি, আপোনাৰ যিটো ইচ্ছা সেইটো দিব। আপোনালোকে PDF কৰিব খুজিলে PDF কৰিব। তো PDF আপোনালোকে দিয়াই আছে মোৰ, মই ছেভত ক্লিক কৰি দিম। ছেভত ক্লিক কৰি দিয়াৰ পিছত চাওক এইটো PDF হৈ গৈছে। তো মই আপোনালোকৰ সুবিধাৰ্থে আৰু এটা মই এইবাৰ অৰিজিনেলটো ল'ম। চাওক ইয়াতে ক্লিক কৰি দিম, ছেভ হৈ গৈছে। তো চাওক এইটো 2 নম্বৰটো আহি গৈছে। তো আপোনালোকে ওপৰত চাব পাৰিব, ইয়াতে যাই কিনে আপোনালোকে PDF বনাব পাৰিব। PDF-ত ছেভ কৰি দিব, PDF হৈ গ'ল। তো আপোনালোকৰ সুবিধাৰ্থে মই আৰু এটা ক্লিক কৰিম। তো চাব এইটো মই স্কেনিং কৰি লম। এইটো স্কেনিং কৰা হৈ গৈছে। আপোনালোকৰ ইচ্ছা মতে আপোনালোকে ক্ৰপ কৰিব। তো মই এইটো ক্ৰপ কৰি লৈ আছোঁ। চাওক এইটো ক্ৰপ কৰা হোৱাৰ পিছত আপোনালোকে ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছত আপোনালোকে ছেভিং অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে PDF বনাই ল'ব। PDF-ত এইটো ছেভ হৈ গৈছে। তো এতিয়া আপোনালোকক মই দেখুৱাম
এইকেইটা একেলগতে কেনেকুৱাকৈ যিকোনো ঠাইলৈ আপোনালোকে PDF কৰি বনাব পাৰিব, এটাতেই গুচি যাব, বেলেগ বেলেগকৈ নাযায়। তো আপোনালোকৰ সুবিধাতে আপোনালোকক মই এতিয়া শ্বেয়াৰ কৰি দেখুৱাই দিম একেলগতে কেনেকুৱাকৈ গ্ৰুপ ৱাইজ পঠাব পাৰে আপোনালোকে, এটা দুটাকৈ নহয়, চব একেলগতে যাব। চাওক বেকগ্ৰাউণ্ডত অলপ বেলেগ ভইচ আহিব পাৰে, এইটোৰ কাৰণে মই দুখিত। তো শ্বেয়াৰ কৰি আপোনালোকক দেখুৱাই দিম। তো আপোনালোকক চাওক, আপোনালোকক মই দেখুৱাই দিম। চাওক মই পঠাইছোঁ একেলগতে, ইয়াতে ক্লিক কৰি আপোনালোকৰ PDF